এয়া হৈছে মুখ ভঙা পৰম্পৰা মানে মানুহৰ নজৰ লাগে তো এই নজৰ আঁতৰোৱাৰ কাৰণে বিশ্বাস আৰু এয়া কুঠাৰেৰে মুখ ভঙাই আছে মুখখন ভাঙি দিব নেকি খোজা মাৰি বাপাটো পুনে গেছি ভগৱানৰ ওপৰত বিশ্বাস থাকিলে তো এইবোৰৰ ওপৰতো বিশ্বাস থাকে তো সেইবাবে আৰু এইবিলাক চলি অহা পৰম্পৰা তো বিশ্বাস ৰাখিয়ে পালন কৰা হয় বহুত বেছি বেমাৰ আজাৰ হৈ থাকিলে ইয়াত কিন্তু বহুত শুকান জলকীয়া দিয়া গৈছে যদি মানে মুখ লাগে তেতিয়াহ'লে শুকান জলকীয়াখিনি মানে পুৰা গ'লেও গন্ধ নাপায় লাগিলে আৰু মুখ নালাগিলে কিন্তু বহুত গন্ধ পাব ইয়াতে থাকিব নোৱাৰিম এতিয়া আপুনি প্ৰমাণটো পাব ইয়াতে আপোনালোকেও তো মই ইয়াতে আছোঁ যদি মুখ লগা নাই তেতিয়াহ'লে এই জলকীয়াখিনিৰ গন্ধ নলায় আৰু যদি মুখ লাগিছে তেতিয়াহ'লে গন্ধ নলায় আৰু যদি লাগা নাই মুখ তেতিয়াহ'লে গন্ধ ওলাব তো এতিয়ালৈকে আমাৰ কাহ উঠা নাই তাৰমানে মুখ লাগিছে আপোনালোকে ভাবকচোন ইমানবোৰ শুকান জলকীয়া দিছে তাত তো এতিয়ালৈকে আমি কোনো মানে কাহা নাই তো তাৰ মানে মুখ লাগিছে সেইটোৱে প্ৰমাণ বেলেগ একো নাই তো তিনিটা মানুহে আছোঁ আমি কোনেও এতিয়ালৈকে কাহ উঠা নাই কাৰণ আপোনালোকে জানে এটা শুকান জলকীয়া যদি কেনেবাকৈ জুইত যায় তেতিয়াহ'লে কি হয় একদম আমি মানে কাহি কাহি ৰ'ব নোৱাৰা হৈ যাওঁ কিন্তু এতিয়ালৈকে চাওক আপোনালোকে তো এয়াই হৈছে আমাৰ বিশ্বাস পৰম্পৰা আৰু দুপৰীয়া কৰিলে এই কৰ্মটো এনেকৈ মাছৰ তলত কৰা হয় আৰু ৰাতিপুৱা কৰিলে ঘৰৰ মানে চুকত কৰা হয় এয়া হৈ গ'ল মুখ লাগিছে বাবে এই শুকান জলকীয়াবোৰ ইমান দিছে কিন্তু গন্ধ ওলা নাই আৰু মুখ যদি নালাগিলে হয় তেতিয়াহ'লে বহুত গন্ধ ওলালে হয় আৰু আমি বৰ ইয়াতে থাকিব নোৱাৰিলোঁ